হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব লৈছোঁ আমাৰ ঘৰৰ আঙুৰজোপা। সেয়া দেখিছেনে, ইমান ধুনীয়াকৈ লাগি আছে আঙুৰৰ থোককেইটা। আৰু আঙুৰজোপা বগাবৰ কাৰণে এফালে আমি চাং এখনো পাতি দিছোঁ আঙুৰজোপা ভালদৰে বগাবৰ কাৰণে। আৰু ইয়াত লাগি আছে এথোক দুথোক, আৰু আনকালে বাৰু বেছি লাগে দেই, এইবাৰ কিন্তু অলপমান কমহে লাগিছে। এইফালে আকৌ লিচুজোপাও দেখাইছোঁ আপোনালোকক, ইমান সৰুতে লাগিছে দেখিছেনে লিচুজোপা। আৰু এয়া অকণমান ৰঙচুৱা হৈছে আৰু পকু পকু হৈছে। এইফালে আকৌ আমাৰ বাৰাণ্ডাখনৰ ভিতৰলৈকে বগাইছে আঙুৰজোপা দেখিছেনে, ইয়াতো লাগি আছে দুথোকামান আঙুৰ। এইফালে আকৌ মই বনাবলৈ লৈছিলোঁ প্ৰসাদেৰে চিলা। আপোনালোকে যদি এনেকৈ প্ৰসাদ থাকি যায় তেতিয়াহ'লে এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰে। প্ৰথমে মই ইয়াত আদা নহৰু আৰু জলকীয়া দি পেষ্ট অকণমান বনাই লৈছোঁ এনেকুৱা কনচিষ্টেঞ্চিত। আৰু টাৱা এখনত মই অলপমান মিঠাতেল দি পেলানি ইয়াত এই পেষ্টখিনি দি দিম আৰু ধুনীয়াকৈ ডোচা বনোৱাৰ দৰে এনেকৈ অকণমান বহলাই ল'ম। তাৰপিছতে আমাৰ ইয়াত চিলাও হৈ যাব। আপোনালোকে চাহৰ লগতো খাব পাৰে বা বেলেগ ভাজি চাজিৰ লগতো খাব পাৰে। মই কিন্তু এয়া চাহৰ লগতে খালোঁ, গাখীৰ চাহ লগতে লৈ লৈছিলোঁ ৰিং পাপৰ। খাই বৈ আকৌ এইফালে আহিলোঁ বাগানলৈ বুলি ওলাই, মাৰ লগতে আহিলোঁ আজি। আৰু এনেকৈ মাজে মাজে আহি থাকোঁ বাগানলৈ, বাগানখন চাবলৈ বুলি। আৰু এইফালে হাতী ভেকুৰী ছিঙিলোঁ। আজিলৈ আহিছোঁ দেই, যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক এটা কৰি দিব।